নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কি আৰু এইকেইদিন জমনি ভিডিঅ' দিব পৰা নাই। আজি দুদিন হ'ল দিয়া নাই। কেমেৰাটো ধৰি দিবলৈ মানুহ নাইকিয়া হৈছে। আমাৰ এখেত গুৱাহাটী গৈছে, সেইটো কাৰণে আৰু কেমেৰা ধৰি দিবলৈ মোৰ মানুহ নাই। সেইটো কাৰণে জমনি ভিডিঅ' মই বনাবও পৰা নাই আৰু দিবলৈও পৰা নাই। এনেই আজি অলপ ওলাই গৈছোঁ আৰু আমাৰ জেঠাইহঁতৰ ঘৰ পিনে সেয়াকে অলপ ভিডিঅ' বনাইছোঁ আৰু অকলে গৈছে বুলি ভাবিছে নি? নহয়, মই আমাৰ বৌ আৰু আমাৰ বাৰ লগত গৈ আছোঁ। আমাৰ বা আছেহি, ভিডিঅ'ত আগতে দেখিছেই ভাত খোৱা ভিডিঅ'টোত। তেন্তে বলক, এখন আমাৰ সদায় ভিডিঅ'ত ওলোৱা ৰাস্তাটো দিকে গৈ আছোঁ, বাগানৰ চাইডে চাইডে। বা আৰু বৌ গৈ আছে, মোক এৰি থৈ মই বহুত দূৰত ৰৈ গ'লোঁ। চৰি আমাৰ বেটীও গৈ আছে। আমাৰ দীপলিনা বেটী। বেটী কি কৈছা? সেইজনী দীপলিনা। হাই কৈ দিয়া। এইজনী দীপলিনা, এইজনী দীপলিনা। দীপলিনা বেটীয়ে হাই ক'ব। হাই কৈ দিয়া। লাজ কৰিছে। হাই কৈ দিয়া দুইজনী। বেটী চাই দিয়া। হাই কৈ দিয়াচোন। কান্দিছিলে, হাঁহি কি ধুনীয়া হাঁহি মাৰিছে। হাঁহি দিয়া বেটী। এনে কোন আমাৰ বিকি মানুহ হয় নাই? চোৱা আমি বেটী মই এতিয়া গৈ আছোঁ। ফুপু গৈ আছোঁ ন বেটী? হাই কৈ দিয়া। হাই ফ্ৰেণ্ডছ কৈ দিয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল কৈ দিয়া। আমাৰ ৰত্তা হাইজনী বেটীক দেখি আছে ন মোবাইলটো। হাইজনী এইজনী আমাৰ বেটী। ফুপু গৈছোঁ দেই, ৰ'দে ফুপু গৈছোঁ কৈ দিয়া। ৰ'দে ফুপু গৈছোঁ। ৰ'দ দিছে, আমাৰ বেটী কইনা নিচিনা বনাই লৈছোঁ। এয়া গৰম উঠিছে দেখোন, আঁতৰাইও নাই দিয়া কাপোৰখন বেটীয়ে ন বেটী। বৌ এয়া পাই গ'লোহি। ঘৰত মানুহ আছে নাই? বৌহঁতি এইজনী বেটী পুৰা ভাল পাইছে। ইমান ৰ'দ টানত আহিলোঁ দেই। এইজনী বেটী কৈ দিয়া। বেটী মানুহ কোন হয়? বেটী মানুহ হাই কৈ দিয়া। হাই চাহ তাহ খাই ল'লোঁ। এতিয়া যাবলৈ ওলাইছোঁ দেই ঘৰলৈ। সন্ধিয়া হৈ গ'লগৈ। এইজনী বৌ হৈছিলে, ভালকৈ নেদেখা আৰু এদিন বিশেষকৈ একদম স্পষ্টকৈ বৌহঁতক দেখাম। থাকক দেই বৌ। জেঠাই আমাৰ এজনী অলপ এনেই দেখাই দিছেগৈ। ক'ত যোৱা? আমাৰ বেটীক বেটী মিচকিনা মিচকিনা কাণে নেপাতে। ঘৰ পাই গ'লোহি আমি কৈ দিয়া। আমি ঘৰ পাই গ'লোহি কৈ দিয়া ন। ঘৰ পাই গ'লোহি। এতিয়া ফুৰি আহিলোঁ। ফুৰিবলৈ ওলাই গ'লে অলপ মনবোৰ ভাল লাগে আৰু লগৰবোৰ লগ পাওঁ, বৌহঁতক লগ পাওঁ। সেইটো কাৰণে অলপ ওলাই গৈছোঁ আৰু কিমান ঘৰতে সোমাই থাকিম হয় নাই? ঘৰত সোমাই থাকিবলৈ আমনিয়ে লাগে একেবাৰে। সেইটো কাৰণে অলপ ফুৰি আহিলোঁগৈ। মাজৰ কিছুমান ভিডিঅ' আপোনালোকক নেদেখালোঁ বাৰু।
ভিডিঅ'টো বেছি দীঘল হৈ যায় যে সেইটো কাৰণে অলপ অলপ দেখালোঁ আৰু শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব দেই সকলোকে ভিডিঅ'বোৰ